কি খবৰ সকলোৰে তো এতিয়া আমি আহিছোঁ মানে গাঁৱৰ সকলো মানুহ আহিছে আৰু আমাৰ এই গাঁৱৰে বিশিষ্ট ব্যক্তি হয় মানে হেডমাষ্টাৰ কৰে তো মানে তেখেতক আমি আদৰিবলৈ আহিছোঁ বহুত বেছি আমি ৰেছপেক্ট কৰোঁ তেখেতক টিচাৰ হিচাপে আজি ৰিটায়াৰ হৈছে মানে সেইবাবে আমাৰ গাঁৱৰ সকলো ৰাইজে আহিছে আহি পেলাই মানে অলপ দূৰৰ পৰা আৰু তেখেতক ঘৰলৈ আদৰি লৈ যাব আৰু সেয়ে আহিছোঁ তো চাই থাকক এয়া দেখিছে গাইজ এয়া চবে ৰখি আছে মানে তো আমি আহি আছোঁ এতিয়া ভণ্টি মই আহিছোঁ তো ৰাইজৰ মতামতটো আপোনাক মানে জনাই আছোঁ দেই মানে ৰাইজে কি কয় তেখেতৰ বিষয়ে তো বলক আহক আমাৰ ৰাজাবাৰী গাঁৱৰ সোণাগুৰি এম ই স্কুলৰ প্ৰধান শিক্ষক প্ৰফুল্ল হাজৰিকা এতিয়া শেষদিন সেয়ে তেওঁ ৰিটায়াৰ হৈ ঘৰলৈ উভতি আহিব আমি তেখেতৰ কাৰণে বাট চাই আছোঁ আৰু ৰিটায়াৰ্ড হ'ব আৰু তেওঁ আমাৰ গাঁৱৰে গৌৰৱ বহুত সমাজৰ হৈ ডাঙৰ ডাঙৰ কামো কৰি গৈছে আৰু বহুত ল'ৰা ছোৱালীক তেওঁ ভাল শিক্ষা দিছে আৰু বহুত ল'ৰা ছোৱালী তেওঁ শিক্ষাদান কৰাই বহুত ডাঙৰ ডাঙৰ চাকৰিও পাইছে আৰু তেওঁ আজি ৰিটায়াৰ্ড হ'ব বেয়া লাগিছে আৰু মনটো ল'ৰা ছোৱালীখিনিয়ে চাগে দুখ লাগিছে হয় কান্দিছে চাগে দেৰি হৈছে আমি এতিয়া আগবঢ়াই নিবৰ কাৰণে বহুত ৰখি আছোঁ এতিয়া দলঙৰ মূৰত আহি এতিয়া আহিব বুলি অপেক্ষা কৰি আছোঁ আজি আমাৰ এজন ছাৰ প্ৰফুল্ল হাজৰিকা বুলি তেখেত ডাঙৰ আমাৰ গাঁৱৰে তেওঁ আজি সকলো গুণাপুৰ স্কুলত সোণাগুৰি স্কুলৰ এজন প্ৰধান শিক্ষক আছিলে সকলো ল'ৰা ছোৱালীকে ভাল শিক্ষা দিছিলে তেওঁ আমাৰ মানুহৰ মাজৰ পৰা বহুত গৌৰৱ আনিছিলে তেওঁৰে আমাৰ এজন ডাঙৰ মানুহ তেওঁ এতিয়া আমাক আজিৰ পৰা বিদায় হেৰি ল'ব আৰু চাকৰি জীৱনৰ আজি বিদায় আৰু সেইকাৰণে তেখেতক আমি আদৰিবৰ কাৰণে দলঙত ৰৈ আছোঁ মই মানে তেখেতক বুলিলে বিৰাট শ্ৰদ্ধা কৰোঁ আৰু হেৰি আজি ৰিটায়াৰ হৈছে তেওঁ মানে গাঁৱত বহুত ভাল ভাল কাম কৰি গৈ আছে ইয়াতে এটা ৰাসৰ মন্দিৰত যিটো মানে ৰাধা কৃষ্ণ যুগল মূৰ্তি দি তেওঁ বহুত সুনাম কঢ়িয়াই আনিছে ৰাজাবাৰী গাঁওখনৰ তাতে আজি তেখেতৰ মানে এইটো শুনি আমাৰ দুখো লাগিছে মানে তেখেত এজন গণ্যমান্য ব্যক্তি আমি তেখেতৰ আজি অৱসৰপ্ৰাপ্ত সময়ত তেখেতক আমি আদৰিবলৈ সকলো ৰাইজে ওলাই আহিছোঁ আচলতে আমি আমাৰ ৰাজাবাৰী গাঁও কমু ৰাইজ ইয়াত উপস্থিত হৈছোঁ এটি বৰ আনন্দৰ বিষয় আমাৰ অতিকৈ শ্ৰদ্ধাৰ অতিকৈ মৰমৰ আমাৰ এগৰাকী শিক্ষক প্ৰফুল্ল হাজৰিকা খুৰা তেওঁ সুদীৰ্ঘ ৩২ বছৰ চাকৰি কৰি কৰ্মৰত কৰি শিক্ষকতা কৰি আজি তেওঁ অৱসৰ গ্ৰহণ কৰিছে আৰু সেই উপলক্ষে আমি সমূহ ৰাইজে তেখেতক আমি গাঁৱৰ সমূহ ৰাইজে তেখেতক আমি আদৰণি জনাব বিচাৰিছোঁ সেইকাৰণে আমি আগুৱাই আহিছোঁ আৰু আমি আশা ৰাখিম ভগৱানে তেওঁক আৰু বহুত দিন জীয়াই ৰাখক আৰু বহুত ভাল কাম কৰিবলৈ তেখেতক সুবিধা দিয়ক জীবন গঢ়াৰা দিপাত আৰু পৰিচয় তুমিয়ে দিলা জীবন দুজৰ জ্যোতিৰ পথত তুমি এই মচি কৰিলা আজি গৌৰৱে গাওঁ তোমাৰ এই জয়গান জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান অসম বিদ্যা